নমস্কাৰ ফ্ৰেণ্ডছ, BS মস্তি চেনেলটোলৈ আপোনালোকক স্বাগত কৰিলোঁ। আৰু আজি আপোনালোকৰ ওচৰত লৈ আনিছোঁ নতুন এটা ভিডিঅ'। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু মই এই যোৱাকালিৰ ৰাতিৰ ভাত এইখিনি ৰাতিপুৱা ভাজিবলৈ ওলাইছোঁ। আৰু এই ভাতখিনি কেনেকৈ ভাজিম, কেনেকৈ ইউজ কৰিম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও এনেকৈ শ্বেয়াৰ কৰিব পাৰে যে ৰাতিৰ ভাত আপোনালোকে কেনেকৈ খাব বা পেলাই দিব পাৰি নে খাব পাৰি, কেনেকৈ খাব পাৰি আৰু কেনেকৈ কি কৰিব পাৰি সেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু প্ৰথমতে মই কাটি ল'লোঁ হেজবিন, গাজৰ, আলু আৰু লৈ ল'লোঁ এটা ডিম। আৰু এইখিনি গোটেইখিনি মই কাটি ধুনীয়াকৈ পিঁয়াজ লৈ ধুনীয়াকৈ গোটেইখিনি কাটি তেলত সৰিয়হ তেলত এইখিনি ভাজি ল'লোঁ। আৰু ধুনীয়াকৈ ভাজি লৈ মই এইখিনি এতিয়া তেলত ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে হেজবিনটো দিব। হেজবিনটো দিয়াৰ লগতে হেজবিন, গাজৰ, আলু আৰু পিঁয়াজ আৰু ডিমটো একেলগে ভাজিলে ভাল হয়, খাবলৈ টেষ্ট আহে। এইখিনি মই পৰিমাণতে যিহেতু ভাতখিনি ইমান ৰাতিৰ ভাত নাছিল, বৰষুণ হৈছিল, সেইকাৰণে মই এটা ডিমে লৈ ল'লোঁ। আৰু আপোনালোকৰ যদি ভাত বেছিকৈ থাকে তো আপোনালোকে দুটা তিনিটা ডিমো লৈ কিনে ভাজিব পাৰে। মই এইখিনি গোটেইখিনি ভাজাৰ পাছত মই কেৰাহীত দি দিলোঁ ভাতখিনি আৰু ধুনীয়াকৈ এইখিনি ভাজি ল'ম। আপোনালোকে ভিডিঅ'টো চাই লওক। আৰু ভিডিঅ'টোৰ মাজতে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া মিলাই লৈছোঁ। আৰু এইখিনি প্ৰায় মোৰ ভাত ভাজা হৈ আহিছে। আৰু আপোনালোকে চাই থাকক। আৰু যদি ভাল লাগে তো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কেনে হৈছে দেখাত আপোনালোকে গম পাইছে, আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এইখিনি মোৰ ভাত ভাজা প্ৰায় হৈ গ'ল। আৰু আজিলৈ আপোনালোকৰ ওচৰত এইখিনি শ্বেয়াৰ কৰিলোঁ। ভাতখিনি দেখিছে কিমান ধুনীয়া হয়। আৰু আপোনালোকে যদি ডিম দিব নিবিচাৰে, কণী যদি ইউজ কৰিব নিবিচাৰে তো নিদিবও পাৰে, প্ৰব্লেম নাই। কিন্তু কণীটো দিলে বেছি ভাল হয়, খাবলৈ সোৱাদ হয়। আৰু মোৰ প্ৰায় হৈ গ'ল। আৰু আমি আজি ভাতখিনি খাওঁ। আৰু আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ'টো মই আপোনালোকক লৈ আনিম আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ'। বাই বাই।